এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল প্ৰিয়াছ ব্লগ। আজি মই আপোনালোকৰ লগত এটা কুকিঙৰ ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বাহিৰৰ পৰা আহিলোঁ, চ' মই এতিয়া কুকিং কৰিম। মই মাটন আনিছোঁ, তো মাটনটো মই কেনেকুৱাকৈ বনাম, ভাল হয় নে বেয়া হয়, তেনেহ'লে মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। তেনেহ'লে বলক কেৰাহীত তেল দি দিলোঁ। চাব পাৰে তেলটো মই অকণমান বেছিকৈ দিছোঁ, কাৰণ মই আলুখিনি আগত ফ্ৰাই কৰিম। আলুখিনি যিহেতু খাবলৈ এতিয়া মিঠা লাগে, তো গতিকে মই আগত ফ্ৰাই কৰি কিনে তাৰপিছত মই আঞ্জা এতিয়া আমাৰ তেলখিনি গৰম হ'ল, তো এতিয়া মই কাটি লোৱা 3টা আলু মই দি দিম তেলত। গেছটো অকণমান ল' কৰি ল'ম, কাৰণ তেলটো চিটিকি যাবতো। ভাজি আছোঁ। আলুখিনি অলপ জাষ্ট ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব, বেছি ফ্ৰাই কৰিব নালাগে। বেছি ফ্ৰাই কৰিলে আকৌ ভাজতে আপোনাৰ গেছটো হাই ফ্লেমত থাকিব। জাষ্ট আপুনি 30 ছেকেণ্ডমান ভাজিলে হ'ল। ব্ৰাউন কালাৰ মোৰ প্ৰায় আলু ব্ৰাউন কালাৰ হ'ব লাগিছে, চাব পাৰে ব্ৰাউন কালাৰ হোৱাৰ পিছত আলুখিনি প্ৰায় হ'ল। এতিয়া মই নমাই দিম আলুখিনি। চাব পাৰে আলুখিনি ধুনীয়া এটা কালাৰ আহিছে। আলুখিনি ফ্ৰাই কৰি দিলে খাবলৈ বহুত টেষ্ট হয়। আলু ফ্ৰাই নকৰিলেও হ'ব, বেছিকৈ পিঁয়াজ নিদিওঁ, কাৰণ বেছি অভাৰ পিঁয়াজ দিলে মানে মাংসটো মিঠা মিঠা লাগে খাই। পিঁয়াজখিনি মই অলপমান কালাৰটো চেঞ্জ হোৱালৈ ভাজিম, মানে ব্ৰাউন কালাৰ হোৱালৈকে। তো পিঁয়াজখিনি যেতিয়া কালাৰটো ব্ৰাউন হ'ব, তেতিয়া মই এয়া মোৰ জিৰা আৰু জালুকৰ পেষ্টখিনি দিম। এতিয়া মোৰ পিঁয়াজখিনি প্ৰায় কালাৰটো চেঞ্জ হ'ল, ব্ৰাউন কালাৰ হ'ল। এতিয়া মই পেষ্ট অলপ টাইম ভাজি না কৰি বেছি নহয়, 10 ছেকেণ্ডমান ভাজা হোৱাৰ পিছত মই ইয়াতে মাংসখিনি দিম। গেছটো মোৰ মিডিয়াম ফ্লেমত থাকিব, হাইও নহয় ল' নহয়। মই অকণমান তেল মছলা বেছি খাই ভাল পাওঁ, গতিকে তেলটো অকণমান কমকৈ দিছোঁ। যদি কমকৈ খাই তেতিয়াহ'লে আপুনি তেলটো কমাই দিব পাৰে। ছাগলী মাংসখিনি দি দিলোঁ। লৰাই আছোঁ। তাত মই নিমখ আৰু নিমখ মই 2 চামুচ দিলোঁ। আপোনালোকৰ টেষ্টৰ একেদিন দিব পাৰে। এইটো মই হালধি 2 চামুচ। ঢাকনটো মাৰি দিলোঁ অকণমান টাইম, 5 মিনিটমান। তাৰপিছত মই 5 মিনিটত আকৌ লগাম। জলকীয়া কাশ্মীৰী পাউডাৰটো দিলে মানে কালাৰটো ভাল হয়, এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে, নিদিলেও হয়। দিয়াৰ পিছত আমি ভালদৰে লৰাই দিম। লৰাই দি পেলাই মই আকৌ অকণমান ঢাকনটো মাৰি দিম, প্ৰায় আকৌ 5 মিনিটমান। গেছৰ ফ্লেম মিডিয়াম থাকিব, হাইও নহয় লও নহয়। মাংসখিনিত বহুত তেল আছে, মানে প্ৰথম মাংস
বেছিতে হয় ছাগলী মাংস পৰা আগখিনি দিব। এই আমাৰ মাংসখিনি প্ৰায় তলত লাগিব ধৰিছে আৰু পানী দিব দিম আৰু পানী তলত লাগিব ধৰিছে। পানীখিনি দি আমি প্ৰায় 15-20 মিনিটমান উতলাম। তাৰপিছত আমাৰ মাংস ৰেডি খাবলৈ। আজি আমাৰ মাংসখিনিত পানী দিম আৰু মাংসখিনি বহুত তলত লাগি ধৰিছে। প্ৰায় মাংসখিনি পানী দিলেও মছলাখিনি ভজা হ'ল, গোটেই বস্তুবিলাক মিলি হ'ল মাংসৰ লগত। এতিয়া পানী দিম আৰু এইখিনি প্ৰায় সিজিলেই থাকে। এতিয়া মই মাংসখিনিত পানী দিওঁ। এয়া মোৰ আগতে জিৰাৰ পিচি থোৱা জিৰা আৰু জালুক পিচি থোৱা পিচি আৰু এয়া মোৰ মগত পানী আছে। মই পানী আমাৰ মানুহ অলপ বেছি সিজিব লাগিব ভালদৰে। এইটো 15-20 মিনিট তুলিব লাগিব। সিজালৈকে কমি যাব পানীটো। এতিয়া মই ঢাকনাখন মাৰি দিম আৰু 15-20 মিনিট পিছত চাম। এয়া চাওক মই ঢাকন গুচালোঁ। হ'ব আৰু পানী প্ৰায় শুহিলে। এতিয়া মই গৰম মছলাখিনি এড কৰি দিম। গৰম মছলাখিনি মই দি দিলোঁ। গৰম মছলাখিনি দি মই ভালদৰে মাংসখিনি আকৌ এবাৰ লৰাই দিম। লৰাই দিছোঁ। গৰম মছলাখিনি দিয়াৰ পিছত মাংসখিনিৰ পৰা ধুনীয়া এটা গোন্ধ ওলাইছে। মছলাটো সেইটো গৰম মছলা, গোটা গৰম মছলা, মাংসৰ টেষ্টটো আৰু বেছি হ'ব। গেছটো মই ল' ফ্লেমতে ৰাখিছোঁ। 5 মিনিট সময় ৰাখিম, তাৰপিছত মোৰ মাংস খাবলৈ ৰেডি। এতিয়া মোৰ মাংস ৰেডি হ'ব আৰু খাবলৈ মই ৰুটিৰ লগত খাম। আজি ৰুটি বনোৱাটো মই অন্য এটা ৰেচিপিত দেখাম। আজি মই মাংসটোৱে দেখালোঁ। তাৰপিছত পানী পূৰা শুহিলে ৰুটিৰ লগত খাবলৈ অকণমান কাৰী হিচাপত থাকিলে ভাল আৰু বেছি নুশুকাওঁ মই। আজি ভিডিঅ'ত মই ৰুটি চুটি বনোৱা নেদেখাওঁ। ভিডিঅ'টো বহুত লম্বা হৈ যায়। লম্বা ভিডিঅ' হ'লে আপোনালোকে চাবলৈ টান পায়। গতিকে নেক্সট ভিডিঅ'ত মই ৰুটিটো ৰেচিপি শ্বেয়াৰ কৰিম। এইটো মোৰ মাংসটো খাবলৈ প্ৰায় ৰেডি হৈ গ'ল। এই চাওক, এইটো ৰুটিৰ লগত খাবলৈ মজা হ'ব। মাটন কাৰী আপোনালোকে ঘৰত বনাই কিনে নিজে খাব পাৰে, গৰম গৰম ৰুটিৰ লগত, গৰম গৰম ভাতৰ লগত। তেনেহ'লে মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে চাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনৰ বটনটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈকে বাই বাই এভৰিৱান।